নমস্কাৰ সকলোকে। বলকচোন আজি বনাওঁ তিলৰ সৈতে গাহৰি মাংস। অসমৰ পৰা অহাৰ পিছৰে পৰা ইয়াত মই গাহৰি মাংসই দেখা নাছিলোঁ। মানুহজনক ক'লোঁ ব'লা আমি এপাক বিচাৰি যাওঁ। মানুহজনক মেপত চাই এখন দোকান উলিয়ালে। আমিও তাৰ পৰাই অকণমান গাহৰি মাংস লৈ আহিলোঁ। মাংসখিনি আনিয়ে লৰালৰিকৈ নিমখ অকণমান দি সিজিবলৈ এৰি দিলোঁ। মাংসখিনি সিজে মানে আনফালে মই মছলাখিনি ৰেডি কৰি থৈছোঁ। আনফালে মাংসখিনিও সিজিলে। এতিয়া কেৰাহীখন পাতি পেলাই তেজপাত, লং, ইলাচি তেলতে গৰম হ'বৰ কাৰণে দি ল'লোঁ। সেইখিনি গৰম হোৱাৰ পাছতো এতিয়া পিঁয়াজখিনিও দি ল'লোঁ। তাতে এতিয়া পৰিমাণ অনুযায়ী হালধি এচামুচো দি ল'লোঁ। এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম। পিঁয়াজখিনিও ভাজ খালে এতিয়া সিজাই থোৱা মাংসখিনি তেলতে দি লৈছোঁ। তেলতে এতিয়া অকণমান ইলুটি শিলুটি কৰি দি সোৱাদ অনুযায়ী এতিয়া নিমখো দি দিম। নহৰু, আদা, জলকীয়া দুটাও দি পেলাই মিক্সাৰ গ্ৰাইণ্ডাৰটো তিলখিনিৰ সৈতে একেলগে পিচি ল'ম। মছলাখিনিও পিচি হ'ল। আনফালে মাংসখিনিও অলপ অলপ সিজিছেই। ইয়াতে এতিয়া গৰম মছলা অলপ আৰু ৰেড চিলি, জিৰা অকণমানো দি লৈছোঁ। পেকেটৰ মছলাবিলাক বৰ এটা বিশেষ ব্যৱহাৰ নকৰোঁ, তথাপিতো মাংসত মছলা নিদিলে ভালে লাগিব, সেয়েহে অকণ দি ল'লোঁ। শেষত নহৰু, আদা আৰু তিলৰ পেষ্টটো দি ল'লোঁ। এতিয়া গোটেইখিনি এবাৰ লৰাই অলপ টাইম উতলিবৰ বাবে এৰি দিম। মাংসখিনি উতল আহিব ধৰিলেই তাতে এতিয়া কেঁচা বিলাহী এটা কাটি দি দিছোঁ। শেষত আকৌ এবাৰ 10 মিনিটমানৰ কাৰণে মাংসখিনি উতল আহিবলৈ দিম। দেখিলেই নহয় এতিয়া তিল দিয়া গাহৰি মাংস মোৰ ৰেডি হৈ গ'ল। এতিয়া যিহেতু ধনিয়া ছিজন, ধনিয়া পাত কেইটামান নিদিলে হ'ব জানো? একে লাষ্টত ধনিয়া পাত কেইটামান কাটি ছটিয়াই দিছোঁ। ময়ো খাই বৈ আজৰি হ'লোঁ। খাবলৈ বাৰু ভালেই হৈছিলে। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব পাৰে।